जिंदाबाद 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 उदांश्री नार्जारी जिंदाबाद टीएमसी जिंदाबाद टीएमसी जिंदाबाद 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 उदांश्री नार्जारी जिंदाबाद 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 उदांश्री नार्जारी जिंदाबाद जिंदाबाद नाम बासिरुन बेगम मैं टीएमसी दलर डिस्ट्रिक्ट प्रेसिडेंट হয় मैं टीएमसी विभिन्न दलत কাম কৰিছিলো আগত কৰাৰ পিছত মই গোটেইখন সমষ্টি চালিজাৰি চাই দেখিলো আমি মানে আমাৰ যেটো ৰাইজৰ সমস্যা সমাধান হোৱা নাই এইখিনি আমাৰ বাকি আছে আমি বাইদৰ লগত যিমান ঘুৰিছো আমি যিমান সমষ্টিত ঘুৰিছো আমি সকলো ঠাইতে ৰাস্তা ঘাট আমাৰ ঘৰ এনেকুৱা মানে বহুত বাকি আছে দলং বাকি আছে আমাৰ মডেল হস্পিটেলত যোৱা অহাৰ কাৰণে ৰাইজৰ অসুবিধা হৈ আছে ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈ আছে আমাৰ মহিলাসকলৰ সমস্যা হৈ আছে আমাৰ যিমান দাদাই কৈছে যে 1200 টকা দি আমাৰ এইটো কাম নহয় এইটো আমাৰ 1200 টকা দি এইটো আমাৰ দেশখন বিক্ৰী কৰি আছে আৰু আমাৰ সেলফ হেল্প গ্ৰুপত যেনবা 10000 টকা দিছে আৰু আমাৰ এই যে অৰুণোদয় যে আঁচনি আছে 9000 টকা দিছে এইবিলাক দি আমাৰ দেশৰ ধ্বংস কৰি আছে আমি ভাবিছো যে আমাৰ মমতা দিদি এইটো আমাৰ মানে ন্যাশনাল পাৰ্টি হয় টিএমসি আমি সেই কাৰণে দলে বলে আমি টিএমসি দলত সকলোৱে যোগদান কৰিছো আমি এই টিএমসি দলটো আমি উদাংশ্ৰী নাৰ্জাৰী আমি যেনবা আকাবাদী আছিলো টিকিট পোৱাৰ কাৰণে আমি টিকিটটো পাইছো আমি অশেষ উদাংশ্ৰী নাৰ্জাৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছো হাইকমাণ্ডক ধন্যবাদ জ্ঞাপন কৰিছো আমি উদাংশ্ৰী নাৰ্জাৰীক আমি সকলো জনজাতি সকলোৱে আমি মিলি আমি উদাংশ্ৰী নাৰ্জাৰীক আমি জিকাই লোৱাৰ কাৰণে আমি আশাবাদী হৈছো আৰু আমি জিকাই লৈ যাম 100%। প্ৰথমতে মই ক'ব বিচাৰিছো অসমৰ ৰাইজ আৰু বিশেষকৈ বাসুমৰী ৰাইজলৈ হিয়া ভৰা মৰম আমাক টিএমসি কিয় লাগে বিভিন্ন সমস্যা অসমৰ এতিয়ালৈকে সমাধান হোৱা নাই যি দলে আহে সেই দলে জনসাধাৰণক ঠগি লয় আৰু 1200 টকা আঁচনি দি 40 লাখ মানুহ 1200 টকা আঁচনি দিয়ে কিন্তু ঠগ মাৰি আছে 3 কৰোৰ 40 লাখ মানুহ গতিকে 1200 টকা আঁচনি দি ডেভেলপৰ কাম কেতিয়াও নহয় তা টিএমসিয়ে আমাক যিখিনি ওয়াদা দিছে টিএমসি যদি অসমত আহে প্ৰথমতে আমাৰ অসমৰ যেটো বাংলাদেশী সমস্যা আজিলৈকে সমাধান হোৱা নাই এইটো ইলেকশন আহিলেই বাংলাদেশী হয় কিন্তু ইয়াৰ আগত বাংলাদেশী অসমত নাথাকে টিএমসি আমাক যেটো ওয়াদা দিছে টিএমসি আহাৰ লগে লগে 17টা সিট দিছে 17টা সিটে যদি টিএমসি আহে প্ৰথমতে বাংলাদেশী সমস্যাটো সমাধান কৰিব আৰু টিএমসি যিখিনি আমাক ওয়াদা দিছে যিখিনি অসমৰ ৰাইজৰ যেটো মেইন সমস্যা নিমনীয় সমস্যা এইটো সমস্যা দাঙি ধৰিব আৰু বিশেষকে আমাৰ টিএমসিৰ পৰা আমাৰ বাইদক উদাংশ্ৰী বাইদক যে টিকিটটো দিলে তাৰ কাৰণে অনেক ধন্যবাদ আমি ফকিৰগ্ৰাম ব্লক কমিটিৰ প্ৰেসিডেন্ট অনুযায়ী আমাৰ বাইদ যেটো কথা দিছে ফকিৰগ্ৰাম জ্বলন্তৰ বিৰাট এটা সমস্যা আছে যেটা ৰেলৱে অভাৰব্ৰিজ আজিলৈকে ৰেলৱে অভাৰব্ৰিজ ফকিৰগ্ৰাম নহল হিমন্ত শৰ্মা ফকিৰগ্ৰামত আহি মিটিং কৰি যায় হি গম পায় ইমান ভিৰ হৈ থাকে আমাৰ হাগৰমা মহিলাৰী চিফ ছাৰে আহি ফকিৰগ্ৰাম মিটিং কৰি যায় গম পায় তথাপিও ফকিৰগ্ৰামখন পিছপৰাই ৰাখি দিছে খালি ফকিৰগ্ৰাম মানুহৰ ওপৰত ঠক মাৰি ভোট লৈ যায় সেই মানে নিজৰ গাদিত বহি নিজৰ গাদিটো বচাই ৰাখে ফকিৰগ্ৰাম আৰু ৰাইজৰ বিষয়ত খাসকৈ বাসুমৰী ৰাইজৰ বিষয়ত একো কাম নকৰে গতিকে টিএমসি যেটো ওয়াদা দিছে আমাৰ উদাংশ্ৰী বাইদই যদি এসেম্বলিত বহে প্ৰথম কামটো এক বছৰৰ ভিতৰতে আমাৰ বৈদ্য ফকিৰগ্ৰাম যেটো অভাৰব্ৰিজৰ কামটো এইটো লৈ আহিব আপনি ব্লক প্রেসিডেন্ট হিসেবে ফকিরগ্রামত আপনার নেতৃত্বত কেনেকৈ ধৰণৰ ফল্ট আছে টিএমসি আমি ফকিৰগ্ৰাম ব্লক প্ৰেসিডেন্ট অনুযায়ী টিএমসি যিখিনি মানুহ আছে আপুনি যেতিয়া ইলেকশনৰ প্ৰচাৰ হ'ব আপোনালোকে গম পাব আৰু বিপিএফ ইউপিএল আৰু যিমান আঞ্চলিক দল আছে মই ভাবো আঞ্চলিক দলক ভোট দিয়াতকে এজন যদি কোনোবাই ব্যক্তি নিৰ্দলীয় ভোট দিয়ে যথেষ্ট ভাল হ'ব কাৰণ আঞ্চলিক দল অলৰেডি কি কাম কৰিব কোন দলৰ লগত কি কাম কৰিব ইহঁতে ভালকে মিলি লৈছে কিন্তু নিৰ্দলীয় লোৱা নাই গতিকে আমাৰ টিএমসি যেটো আছে এই টিএমসি দলে আঞ্চলিক দল নহয় এটো ন্যাশনাল দল হয় আৰু 20-22 বছৰ ধৰি ওয়েস্ট বেংগলৰ চৰকাৰ গঠন কৰি আছে টিএমসিৰ এমপি আছে টিএমসিৰ এমএলএ আছে এইখন যদি আমাৰ 17টা সিটত যেতে আমি আৰু শক্তিশালী হম আৰু আমাৰ অসমৰ ৰাইজৰ কাৰণে ভাল কাম কৰি থাকিম